रायजोआव दिनै गोदानै समायखिरा लानाय सीएम आरो गासै मिनिस्टारफोरखौ गोसो गोरबोजों बरायदों कक्राझार जिल्लानि गसाइगाव महकुमानि सिङाव थानाय बीजेपी मण्डलनि आफादगिरि बिथां नीलेश्वर रायआ मैं गुमा मंडलर सभापति है गुमार जिमान कार्यकर्तार तरफर पर आज जी पंचदश मुख्यमंत्री शपथ ग्रहण डॉक्टर हिमंत विश्व शर्मा लै आम गुमा मंडल तरफ आंतरिक शुभेच्छा अभिनंदन ज्ञापन करूँ। आज जिसके कैबिनेट मंत्री हिसाब शपथ ग्रहण कर गुमा मंडल तरफर पर आंतरिक शुभेच्छा अभिनंदन ज्ञापन करूँ। आगंतुक दिनक जाते এখন বিকশিত অসম হৈ গঢ়ি উঠে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ভিতৰত এখনজন এক নম্বৰ ৰাজ্য হিচাপে গঢ়ি উঠে তাৰে আমি আজি কামনা কৰিলোঁ। এই শপত গ্ৰহণৰ অনুষ্ঠান যাতে সুকলমে হয় লগতে আগন্তুক 5 বছৰ যাতে এখন সুস্থ আৰু সবল চৰকাৰ চলি যায় তাৰ কাৰণে আমি মণ্ডলৰ 5খন ঠাইত বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ নিজ নিজ উপাসনা কেন্দ্ৰত গৈ পেলাই আমি প্ৰাৰ্থনা কৰোঁ। মই নিজে সত্য পৰিস্থিত মা মহামায়া দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে এই চৰকাৰখন সমূহ অসমবাসী ৰাইজৰ কাৰণে উন্নতি আৰু প্ৰগতিৰ কাম কৰে লগতে যি বিশ্বত যি কৰোনা ভাইৰাছৰ মহামাৰী যি ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ পৰা মানৱ জাতি যাতে পৰিত্ৰাণ পায় তাৰ বাবে মা দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে মানৱ জাতি এই মহামাৰীৰ পৰা উদ্ধাৰ হয় আমাৰ অসমখনো যাতে এই মহামাৰীৰ পৰা উদ্ধাৰ পায় তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি জল ডবাত কৰিছোঁ বিভিন্ন আমাৰ ইয়াত ভিচিডিচি অনুযায়ী এখন মণ্ডলত 5খন ঠাইত আমাক আজি এই অনুষ্ঠান আছিল ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা আমি 5খন ঠাইত এনেকুৱা অনুষ্ঠান কৰিছিলোঁ।